হেল্ল' এতিয়া আমি খিটিকা শ্বুটিং কৰিবৰ কাৰণে আহিছোঁ ৰাজঘাটৰ চকলে। এইটো হৈছে আমাৰ ৰাজঘাটৰ চক। ইয়াতে আমি বহুত শ্বুটিং কৰোঁ। তাৰপিছত এয়া আমাৰ লগত আছে দীপজ্যোতি দাদা। ভিডিঅ' কৰি আছে নেকি? কোৱা মানে মই সেই তিয়ঁহ চাই আছোঁ গৰমত খাবৰ কাৰণে। তাৰপিছত এয়া বাচি আছোঁ। তাৰপিছত ভিডিঅ' কৰি আছা। এই লগত অলপ লৈছোঁ নি আকৌ কথা কোৱাত বিয়াৰ এক্সপাৰ্ট। আমি নতুনকৈ ভিডিঅ' এটা বনাই আছোঁ আৰু আপোনালোকে চাব বুলি আশা থাকিল আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব কেনেকুৱা হ'ল ভিডিঅ'টো। আৰু এয়া খুব সুন্দৰকৈ আমাৰ শ্বুটিঙৰ দৃশ্যগ্ৰহণ লৈ থকা হৈছে বৰ্তমান। আৰু ইয়াতে খুব সুন্দৰ গান এটা আপোনালোকে শুনিবলৈ পাব। আৰু ভিডিঅ'ৰ কাম এতিয়া চলি আছে আৰু গানটো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আৰু কালি পৰহিৰ ভিতৰত এই এপিচডটো আপোনালোকে উপভোগ কৰিব পাব। এয়া বৰ্তমান আমাৰ এনেকৈ শ্বুটিং হৈ আছে। এয়া ভুজিয়া বুন্দিয়াই নাচি আছে। তাৰপিছত বিক্ৰমৰ লগত সিহঁতৰ প্ৰেম হৈছে। বৰ দেখোন গোটেই একেবাৰে মান নাই মাৰি ইয়াতে নাচি আছে। 15 কেনেকুৱা পাইছে নাচি পেলাই। ওচৰলৈকে যাওঁ। জুৱেল আছে, ভুজিয়া বুন্দিয়া আছে। এই কি কৰি আছা? শ্বুটিং কৰি আছা নেকি? এয়া কেমেৰা হৈ আছে, ৰাইজে চাই আছে। কিবা কবি নেকি? জুৱেলৰ দেউতাক দেউতাই ভিডিঅ' কৰি আছে। ভিডিঅ'খিনি আমি ল'বলৈ আহিছোঁ ইয়ালৈ। ৰাজঘাটৰ চক হয় এইটো। শ্বুটিং কিমান আগবাঢ়িছে? এয়া জুৱেলে বৰ্তমান কেমেৰা ধৰি আছে। আৰু এয়া নিজৰ দেউতাক কিন্তু বাপক পুতাকে শ্বুটিং কৰি আছে। এইটো পুতাক, এইটো হ'ল বাপক নিজৰ। তাৰপিছত এয়া দোকানত কেঁচা চব্জি বেপাৰ কৰিব আহিছে। তাৰপিছত বুন্দিয়া আছে, বুন্দিয়া কিবা। আৰু এয়া অংকুৰ দা আহিছে আৰু গায়ক। এই অংকুৰ দাই গাইছে গান। শ্বুটিং চাব আহিলোঁ একদম বঢ়িয়া বঢ়িয়া। কিবা কবি হয় তেতিয়াহ'লে ক'তকৈ কৈ দিম। একো নকওঁ, শ্বুটিং কৰি আছোঁ বৰ্তমান। এতিয়া অলপমান কৰি আছোঁ। দোকান চোকান বন্ধ হ'ব, গতিকে সোনকালে কৰোঁ শ্বুটিংটো কৰি কেনে যাওঁ আৰু। আছোঁ ভালে আছোঁ। আৰু এয়া শ্বুটিং চোৱা মানুহ আহিছে। কিবা কবি নেকি? ব্লগ হৈ আছে। নকোৱা, তুমি নকোৱা। আলুৱে পিঁয়াজে ভাঙি গ'ল। আচ্ছা দোকানীয়ে গম নাপাব পাৰে। তাৰমানে হেৰি কৰোঁতে বহুতে ভাঙিছে। তাৰমানে কেইটামান ভাঙিছে নাই তাৰমানে হেৰি হৈছিল এই বিলাহী এটা। এইটোহে মেইন অৰিজিনেল দোকানীটো। কি হ'ল এতিয়া? তই দোকানী এতিয়া বুলি কৈছি, এতিয়াতো কি হ'ল এতিয়া? তোৰ মাস্কখন আছে দেখোন মুখত। আৰু বৰ্তমান আমাৰ চকত শ্বুটিং শেষ হ'ল। আমি এতিয়া পথৰ মাজত যাম। আৰু আমি আহি পালোঁ শ্বুটিঙৰ ঠাইত। আৰু আমো খাব। কি কৈছা? আমো খাবি নেকি? আৰু এইডাল গছৰ পৰা আম খাব এতিয়া। আৰু ইয়াতে শ্বুটিং হ'ব বৰ্তমান। প্ৰায় আমাৰ ইয়াতে শ্বুটিং হৈ থাকে এইটো ৰাস্তাত। ইয়াতে মেইন আমাৰ। আৰু সেয়া আমৰ গছত উঠিলে মানুহ বান্দাই উঠাই দি। আম পকিলে খাম, নপকিলে ঘৰত লাগি লৈ যাম। কিন্তু এতিয়া আম কবাটো বাদে দি আমি ফুৰিবই নেদে কলিতে শেষ কৰে চলি নাখায়। এয়া ধুনীয়াকৈ আৰু ইয়াতে ধুনীয়া একদম সুন্দৰ। ইয়াতে মানুহ চানুহ গাড়ী চাড়ী আহা একদম কম। সেইকাৰণে আমাৰ ইয়াতে ধুনীয়াকৈ শ্বুটিং হৈ থাকোঁ। এইটো ৰাস্তাত বেছিকৈ কৰোঁ আৰু এইখন ঘৰতো কৰোঁ। এই আম লৈ দিছোঁ। আম হৈছে নে? কিমান হ'ল? বাপ ওতে সেইটো জহামালা আম পাইছা? কেইটা পালি? ওৰে বাপ কিমান হ'ল আম? কুলিয়া পাতা মুখাই পাইছে। আম পাইছোঁ দে। কুলিয়া পাতা হ'লেও স্বাদ হয় বঢ়িয়া। আৰু এয়া শ্বুটিং কৰি থকা হৈছে বৰ্তমান। আমো পাৰি থকা হৈছে। আমকেইটা এতিয়া থুকুৰাই ল'লোঁ। শ্বুটিঙৰ মাজতে খাম। আৰু আমাৰ গাঁৱৰ পৰিৱেশবিলাক কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। এয়া প্ৰাকৃতিক পৰিৱেশ। আৰু এয়া বৰ্তমান পথৰ মাজত শ্বুটিং হৈ আছে। আৰু ইয়াৰ ৰঙালাও মাথাত দিয়া বস্তু কিবা কেনেকুৱা লগা হৈছে? বিক্ৰম এইটো কি দিছে? এইটো বেঙেনা আগতে দিয়ে তেতিয়া আগতে এয়া বাদালগুটি মাৰা হৈ আমাৰ শ্বুটিঙত কোনোবা যদি হেৰি কৰে গুলি কৰে। এয়া ৰাখি থোৱা আছে আমাৰ এইবিলাক। কি একো বুলি কয় নে কি বুলি কয়? তাৰমানে হেৰি বুলি কয় কি এছিষ্টেণ্ট। আৰু ধুনীয়া গান এটাৰ শ্বুটিং কৰি থকা হৈছে। আৰু বৰ্তমান আপোনালোকে খুব কমেডি পাব আৰু চাই ভাল পাব আপোনালোকে। আমি শুনি ভাল পাইছোঁ যদি আপোনালোকেও শুনি ভাল পাব।
তাৰে দৃশ্যগ্ৰহণ লৈ থকা হৈছে বৰ্তমান আমাৰ এই পথৰ মাজতে। আৰু এই আমাৰ শ্বুটিঙৰ লোকেশ্যনবিলাক কেনেকুৱা পায় আপোনালোকে জনাব। কাৰণ আছে কি এইটো নাই মাৰি কিহৰ ছিগনেল দিয়া লাগছি তাই ওপৰত আছে তাই আৰু বাকী মুখা তলত আছোঁ। আৰু এয়া বিক্ৰম এইটো পূৰা এক্টিং কৰা লাগছি লাও চাও মাথাত লৈ বেঙেনা আলি লৈ নাছে কিয়া মানুহ। আৰু এইয়া বিক্ৰমে পূৰা ডেন্স কৰা লাগছি একে ভুজিয়া বুন্দিয়াৰ লগত আৰু খুব কমেডি গানৰ শ্বুটিং কৰি থকা পৰিছে। আৰু বৰ্তমান মোৰ এতিয়া এণ্ট্ৰি হ'ব। তাৰপিছত আপোনালোকে ইমানে তাৰমানে ভাল পাব চাই, আমি নিজে হাঁহি আছোঁ আৰু আপোনালোকে কিয় নাহাঁহিব। আৰু এয়া মই এণ্ট্ৰি কৰিলোঁ, মোৰ বিৰক্তি লাগি গৈছে মোৰ কইনা দুটাৰ লগত নাচা পায়। আৰু ধুনীয়াকৈ ফুল এপিচিডটো কালি পৰহিৰ ভিতৰত আপোনালোকে চাব পাব, চাই থাকিব। আৰু এনেকৈ বিক্ৰম আহিছে, মই এতিয়া বহি আছোঁ টেনশ্যনত। আৰু এইখিনি ক'লি বাৰু আপোনালোকে ৰসটো নোপোৱাই হ'ব দিয়ক, সেইকাৰণে মই গোটেইখিনি নকওঁ বাৰু। আৰু গানটো শুনি ভাল পাব, খুব সুন্দৰ গান হ'ব আৰু চাই থাকিব আপোনালোকে। আৰু ইফালে শ্বুটিং হৈ আছে বৰ্তমান, সেয়া শ্বুটিং লৈ আছে ইফালে। আৰু আমাৰ আকৌ ইফালে আকৌ আমৰ খেতি কৰি আছে, খেতি মানে ৰুকি আছে আকৌ আম কুটা নাই কি কৈছা ৰুকনি লৈছা সেয়া বৰ্তমান আম একদম চেলে বেখালে থৈ দিছোঁ বঢ়িয়াকৈ। আৰু বঢ়িয়াকৈ কুটা হ'ব। তাৰপিছত সিফালে শ্বুটিং হৈ আছে আমাৰ। আৰু আম খোৱা মানুহ বহুত আজি। খিতেকাই হেৰি শ্বুটিঙৰ হেৰিত কি আজি আম নেকি? আজি আম এই মানে আম খাব পাহৰি যাম। একেবাৰে কিবা দিয়াত চলি আছে, খাই আছে। কাৰো প্ৰতি গুৰুত্ব নাই। কিন্তু এইখিনি থুপু এনে বহুত হ'ব যায়, কিন্তু আৰু টানটামান বা পুৰা গোটেইকে অংকুৰ দাই উৰ্মিত খোৱাহান পাইছে নাছে কিয়া হাতত টেপাহে জানো এইটো। এয়া চাওক একদম ভাত খোৱা দিলা ভুজিয়া শেষ কৰি দিলা আৰু বোলে লাগাই থাকিল তাই। কুলিয়ে পাতে আম মুখা খাইছে, নিজে এতিয়া কিমান পাতে হিচাপ নাই। আৰু বুন্দিয়াই নাছে কিয়া লৰিব পৰা নাই তাই। আৰু এইবিলাক আৰু হেৰি খোৱা মানুহ আম খোৱা আমি উদঙাই বস্তু পাত খান খাবাহে বাকী। আৰু এনেকৈ শ্বুটিঙত আম চাম খোৱা পৰি থাকে আমাৰ। কিবা কবি নেকি? কৈ দি এনেকৈ দে নে দাঁত টেঙেছি নে মুখ টেঙেছি নে জিভা টেঙেছি? দাঁত টেঙেছি। আৰু এইফালে লাগাই আছে প্ৰসাদ চালাকেইটা এৰিলি দেখোন। আম চাম খোৱা হৈ গ'ল বৰ্তমান, চব চাফা কৰি দিলোঁ। এতিয়া আমি ঘৰত লাগি যাম। এতিয়া আমি বাই বাই। আৰু যিসকলে চাই আছা ইমানখিনি সময় দি চবক লাগিয়ে বহুত বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে শ্বেয়াৰ কৰিবি। আৰু যদি কিবা আম খোৱাত কিবা ভেজাল পাইছা তেতিয়াহ'লে কমেণ্ট কৰি জনাবি আৰু লাইক কৰি দিবি, যদি তেতিয়া আমি গম পাম। শ্বেয়াৰ কৰি দিবি। আৰু মই নক'লেও এই কৈছোঁ দেই, অঁ এই উঠি উঠাই কৈছোঁ। আম খাই আহিলোঁ বৰ্তমান, ঘৰত লাগি যাম এতিয়া। আৰু এয়া বঢ়িয়াকৈ বাল্টিং পত্ৰ লৈ আহিছোঁ। আমি যেতিয়া শ্বুটিং হয় তেতিয়া তাৰমানে নিমখ খাৰ জলকীয়া এইবিলাক লৈয়ে যাওঁ, চেনিও লৈ যায়। আৰু তাত তাৰমানে ক'ত আম গাছ আছে। আৰু গাঁৱৰ জেগা যিহেতুকে আম থাকবই, কিন্তু টাউনতহে নাটকে কিনি খাব লাগে। সেইকাৰণে আমি আম খাবৰ কাৰণে শ্বুটিঙত এনেকৈ বস্তুবিলাক লৈ ফুৰাওঁ। যেতিয়া পাই তেতিয়া খাই, তেতিয়া থাকেও আকৌ ৰাতি। বঢ়িয়া, এয়া গাঁৱৰ পৰিৱেশ এইবিলাক আমাৰ।